मंजिल मिलेगी भटक कर ही सही, मंजिल मिलेगी भटक कर ही सही, गुमराह तो वो है जो कभी घर से निकले ही नहीं। যদি তোমাৰ বয়স অলৰেডি 25ৰ ওপৰ হৈ গৈছে, 26, 27, 28, 29, 30 তেনেকুৱা হৈছে, তেতিয়ালৈতো তুমি চিৰিয়াছ হ'বলৈ হৈ গৈছে। ইউ আৰ নট এ ফ্ৰেছ গ্ৰেজুৱেট, তোমাৰ বয়স 21, 22, 23 বছৰ নহয়। তুমি বোলে কিবা এটা জাষ্ট কৰি সোমাই থাকোঁ, জাষ্ট কিবা এটা শিকোঁ, টাইমটো জাষ্ট কোনোমতে পাৰ কৰোঁ। ন, যদি অলৰেডি 25ৰ ওপৰ হৈ গৈছে তেতিয়াহ'লে তুমি চিৰিয়াছ হ'বলৈ হৈ গৈছে। ঘৰৰ পৰা এৰিব লাগিব। যদি নিজৰ কেৰিয়াৰ বনোৱাটো বিচাৰিছা, নিজৰ যদি গ্ৰ'থ বিচাৰিছা লাইফত, যদি ৱেল এষ্টাব্লিছ, ৱেল ছেটেল হোৱাটো বিচাৰিছা, নেম ফেম যদি লাগে, মানি যদি লাগে, তেতিয়াতো ঘৰৰ পৰা ওলাব লাগিব, ঘৰ এৰিব লাগিব। এতিয়া নিজৰ ডিষ্ট্ৰিক্ট, নিজৰ হোম টাউন বুলি কৈ থাকিলে নহ'ব। এতিয়া দৰকাৰ পৰিলে যদি হয় তেতিয়াহ'লে গুৱাহাটীলৈকো আহিব লাগিব বা যাব লাগিব। ঠিকে, তো কালি পৰহি তোমাৰ বিয়া বাৰু পাতিবলৈ হ'ব, চিন্তা কৰিবলৈ হ'ব। মা দেউতাৰ এটা চিন্তা থাকে, তোমাক লৈ যাতে মা দেউতাই চিন্তা কৰি কৰি যাতে ফ্ৰাষ্ট্ৰেশ্যনত নাযায়, ডিপ্ৰেশ্যনত যাতে নাযায়। কেতিয়াবা এনেকুৱাও হয়, কেতিয়াবা তেনেকুৱা প্ৰেছাৰ হৈ যায়। ঠিক আছে, ষ্ট্ৰেছ লওঁতে গতিকে নিজৰ এটা দায়িত্ব আছে, দায়িত্ব সহকাৰে বাধ্য ছাত্ৰটোৱে বহুতখিনি কথা এতিয়া ভাবিব লাগিব। আৰু উদ্গতিৰ লগত যেতিয়া কথা পাতিছা, উদ্গতিয়ে যিধৰণে গাইড কৰিব, যিধৰণে কাউন্সেলিং দিব, প্ৰত্যেকটো কথা আখৰে পালন কৰিবা। যদি সঁচাকৈ লাইফত গ্ৰ'থ লাগে, ठीक है। तो कुछ लोग अपनों के खातिर सपनों से दूर है और कुछ लोग सपनों के खातिर अपनों से दूर है। কিছুমানে নিজৰ সপোনটো ৰচিবৰ কাৰণে আপোন মানুহৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, আৰু কিছুমানে আপোন মানুহৰ কাৰণে নিজৰ সপোন ত্যাগ কৰিবলগীয়া হৈছে। এতিয়া কথাটো হৈছে কি, তোমাক কোনটো লাগে? যদি তোমাক ঘৰৰ মানুহখিনিয়ে লাগে সকলো সময়ত, তেতিয়াহ'লে তুমি ঘৰৰ নিজৰ জেগাতে থাকি জব এটা কোনো মতে কম দৰমহাতে জব এটা কৰি কামটো চলাই থাকা। আৰু যদি ভাবিছা বোলে মোক পইচাও লাগে, টকাও লাগে, গ্ৰ'থো লাগে, পজিশ্যনো লাগে, আৰু মোক ঘৰৰ মানুহখিনিও লাগে, কাৰণ ঘৰৰ মানুহখিনি ক'লৈকো নাযায়, জেগাতে থাকিব। ঠিক আছে, যেতিয়া তুমি ৱেল এষ্টাব্লিছ হ'ব, ৱেল ছেটেল হ'বা, যিখিনি মানুহ আজি তোমাক হয়তো বেয়া পাইছে, তোমাৰ ফ্ৰেণ্ড চাৰ্কল, তোমাৰ বন্ধুবৰ্গই আজি বেয়া পাইছে, কিন্তু কালি যেতিয়া ছাকচেছ হ'বা, কামিয়াব ইনচান হৈ আহিবা, কালি সেইখিনি মানুহে তোমাক চালাম কৰিব। ঠিক আছে, তোমাক লৈ গৌৰৱ কৰিব, প্ৰাউড কৰিব, ক'ব যে মোৰ বিশ্বাস আছিল ইয়াৰ ওপৰত, ই যে এদিন কিবা নহয় কিবা এটা কৰিব, কাৰণ ই মোৰ বন্ধু হয়, মই ইয়াৰ বন্ধু হয়। Hope you like the video.